Hello students, welcome back to my channel Raweducation. স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅলে। আজি ভিডিঅটোত মই লৈছো গোলাঘাট ডিস্ট্ৰিক্টৰ হবলগীয়া সেকেন্ড ইউনিট টেষ্টৰ ৰুটিনখন। এখন 2022 বৰ্ষৰ আৰু ক্লাস 9 আৰু 10 ৰ যে সেকেন্ড ইউনিট টেষ্ট হবলৈ গৈছে। সো তোমালোকৰ ডিউৰেচন দিয়া আছে মৰ্নিং 9:30 ৰ পৰা 11:30 লৈকে আৰু পিছবেলা আছে 12:30 ৰ পৰা 2:30 লৈকে। সো 50 মাৰ্কছৰ এক্সামৰ ৰুটিন হয় সেকেন্ড ইউনিট টেষ্টৰ। ৰুটিনত প্ৰকাশ পোৱা মতে তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব 28 নৱেম্বৰৰ পৰা। সত সোমবাৰ 28 নৱেম্বৰ ক্লাস 9 ৰ পিছবেলা আছে এমআইএল আৰু ক্লাস 10 ৰ এমএল আছে আগবেলা মৰ্নিং। তাৰপিছত 29 তাৰিখ পৰিছিল তোমালোকৰ মঙ্গলবাৰ টিউজডে ক্লাস 9 ৰ পিছবেলা ইংলিশ আছে আৰু ক্লাস 10 ৰ আগবেলা ইংলিশ আছে। তাৰপিছত 30 নৱেম্বৰ ইয়াত ওয়েডনেসডে পৰিছে বুধবাৰ ক্লাস 9 ৰ পিছবেলা সোশ্যাল সায়েন্স আছে ক্লাস 10 ৰ আগবেলা সোশ্যাল সায়েন্স। তাৰপিছত 1 তাৰিখ বৃহস্পতিবাৰ পৰিছে 1 তাৰিখে আছে তোমালোকৰ ক্লাস 9 ৰ পিছবেলা ইলেক্টিভ ক্লাস 10 ৰ আগবেলা ইলেক্টিভ। তাৰপিছত 3/12/2022 3 তাৰিখ স্যাটাৰডে শনিবাৰ আছে ক্লাস 9 ৰ পিছবেলা মেথছ ক্লাস 10 ৰ আগবেলা মেথছ। তাৰপিছত 5 তাৰিখ সোমবাৰে আছে ক্লাস 9 ৰ পিছবেলা জেনাৰেল সায়েন্স আৰু ক্লাস 10 ৰ আগবেলা জেনাৰেল সায়েন্স। সো যিখিনি ষ্টুডেণ্টে গোলাঘাট ডিস্ট্ৰিক্টৰ পৰা চাই আছে ভিডিঅ'টো তেওঁলোকৰ কাৰণে খুবেই যদি কোনোবাই মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে লাইক এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকা। গতিকে ইমানেই আছিল আজিৰ ভিডিঅ'ত আলোচনা কৰিবলগীয়া। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।